Welcome to my channel Ambisar. সকলোকে এম্বিচাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পাৰ্ট এ লেসন নম্বৰ 1 তাৰে 10টা MCQ আলোচনা কৰিম। লগতে সেই 10টা MCQৰ এনসাৰ দিবলৈ যত্ন কৰা হৈছে। তো প্ৰথমৰ পৰা সকলোখিনি ভিডিঅ' চাবলৈ সকলোকে অনুগ্ৰহ কৰা হ'ল। ৰাইট দ্য ফুল ফৰ্ম অফ নেটো। নেটৰ সম্পূৰ্ণ ৰূপটো লিখা। নেটৰ সম্পূৰ্ণ ৰূপটো কি হ'ব? নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন, বি নৰ্থ এছিয়ান ট্ৰিটি অৰ্গেনাইজেশ্যন, চি নেশ্যনেল এছিয়ান ট্ৰিটি অৰ্গেনাইজেশ্যন, নান অফ দ্য এভভ। ওপৰৰ এটা নহয়, কোনটো হ'ব? এনসাৰ দিবলৈ যত্ন কৰিব। এনসাৰটো হ'ব নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। এই নম্বৰটো ৰাইট। নেক্সট 2 নম্বৰ MCQটো হৈছে When was the Nuclear Non-Proliferation Treaty signed? কোনটো বৰ্ষত পাৰমাণৱিক নিঃপ্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল? A 1965, B 1966, C 1967 and D 1968. তো ইয়াৰ সঠিক এনসাৰটো হ'ব এনসাৰ D 1968। পৰৱৰ্তী কুৱেশ্যনলৈ আমি আহিছোঁ। কুৱেশ্যন নম্বৰ 3, বাৰ্লিন ৱাল was demolished in the year ডেছ। বাৰ্লিন দেৱালয় ডেছ চনত ভংগ হৈছিল? এনসাৰটো হ'ব A 1962, B 1965, C 1989, D 1990। এনসাৰটো হ'ব C 1989। আৰু বাৰ্লিন দেৱাল পতন হোৱাৰ পাছত 1990 চনত ইষ্ট জাৰ্মানী এণ্ড ৱেষ্ট জাৰ্মানী একত্ৰিত হৈছিল। নেক্সট কুৱেশ্যন 4, What was the third bloc that emerged besides the two superpower blocks during the Cold War era? শীতল যুদ্ধৰ যুগত দুই বৃহৎ গোষ্ঠীৰ বাহিৰেও উদ্ভৱ হোৱা তৃতীয় গোষ্ঠীটো কি আছিল? তো অপশ্যনকেইটা হৈছে A নেটো, B নাম মিন্স নন এলাইনমেণ্ট মুভমেণ্ট বা গোষ্ঠী নিৰপেক্ষ আন্দোলন, C USA, D USSR। তো সঠিক এনসাৰটো হ'ব নাম গোষ্ঠী নিৰপেক্ষ আন্দোলন। কুৱেশ্যন নম্বৰ 5, ৰাইট দ্য ফুল ফৰ্ম অফ USSR। USSR সম্পূৰ্ণ ৰূপটো লিখা। তো ইয়াৰ অপশ্যনকেইটা হৈছে ইউনিয়ন অফ সোভিয়েট সোশ্যালিস্ট রিপাবলিক্স, ইউনিয়ন অফ সোভিয়েট সোসাইটি রিপাবলিক, সি ইউনাইটেড স্টেটস অফ সোভিয়েট রিপাবলিক্স, ডি ইউনাইটেড অফ সোভিয়েট সোশ্যালিস্ট রিপাবলিক্স। তো ইয়াৰ সঠিক এনসাৰটো হ'ব A ইউনিয়ন অফ সোভিয়েট সোশ্যালিস্ট রিপাবলিক্স। নেক্সট কুৱেশ্যন নম্বৰ 6, ৰাইট দ্য ফুল ফৰ্ম অফ সেটো। সেটোৰ সম্পূৰ্ণ ৰূপটো লিখা। A সাউথ ইষ্ট এছিয়া ট্ৰেডিং অৰ্গেনাইজেশ্যন, B সাউথ ইষ্ট এছিয়া ট্ৰিটি অৰ্গেনাইজেশ্যন, C সাউথ ইষ্ট এছিয়া টেৰিফ অৰ্গেনাইজেশ্যন, D নান অফ দি এভভ। ওপৰৰ এটা নহয়, সঠিক এনসাৰটো হ'ব B নম্বৰ সাউথ ইষ্ট এছিয়া ট্ৰিটি অৰ্গেনাইজেশ্যন। নেক্সট আমি পৰৱৰ্তী কুৱেশ্যনলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 7, কিউবান মিছাইল ক্ৰাইচিছ অকাৰ্ড ইন দ্য ইয়াৰ ডেছ। কিউবা ক্ষেপণাস্ত্ৰ সংকট ডেছ চনত হৈছিল?
সঠিক এনচাৰটো হ'ব অপশ্যনবিলাক হৈছে 1960, 1961, 1962 এণ্ড ডি নম্বৰ 1963। সঠিক এনচাৰটো হ'ব চি 1962। Question number 8. Who started political and economic reforms in USSR? সোভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল? অপশ্যনকেইটা হৈছে এ ভ্লাদিমিৰ লেনিন, বি জোসেফ ষ্টেলিন, সি নিকিতা ক্ৰুশ্চেভ এণ্ড ডি মিখাইল গৰ্বাচেভ। তো সঠিক এনচাৰটো হ'ব ডি মিখাইল গৰ্বাচেভ। Question number 9. Write the full form of NIEO. NIEOৰ সম্পূৰ্ণ ৰূপটো লিখা। অপশ্যনকেইটা হৈছে নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ, বি নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্গেনাইজেশ্যন, চি নিউ ইণ্ডিয়ান ইকনমিক অৰ্গেনাইজেশ্যন, ডি নিউলি ইণ্ডিয়ান ইকনমিক অৰ্ডাৰ। তো সঠিক এনচাৰ হ'ব এ নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ। তো এই চিৰিজৰ লাষ্ট কুৱেশ্যনটো হৈছে question number 10. Which among the following is not an outcome of the disintegration of Soviet Union? তলত দিয়াবোৰৰ কোনটো সোভিয়েট ইউনিয়ন খণ্ডিতকৰণৰ পৰিণতি নহয়? এ বাৰ্থ অফ CISৰ জন্ম, বি ক্ৰাইচিছ ইন দ্য মিডিল ইষ্ট মধ্যপ্ৰাচ্যৰ সংকট, চি এণ্ড অফ দ্য আইডিঅলজিকেল ৱাৰ বিটুইন USA এণ্ড USSR, USA আৰু USSR মাজত মতাদৰ্শগত যুদ্ধৰ সমাপ্তি, অপশ্যন নম্বৰ ডি চেঞ্জ ইন দ্য বেলেঞ্চ অফ পাৱাৰ ইন দ্য ৱৰ্ল্ড অৰ্ডাৰ, আন্তৰ্জাতিক ব্যৱস্থাত ক্ষমতাৰ ভাৰসাম্যতাৰ পৰিৱৰ্তন। তো ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ক্ৰাইচিছ ইন দ্য মিডিল ইষ্ট মধ্যপ্ৰাচ্যৰ সংকট। তো সকলোকে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনোৱা হ'ল। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।